আপোনাৰ বাৰু হাতৰ বিষ হৈছে নেকি নাইবা হাতখন ডঙামেলা কৰোঁতে কষ্ট পায় তেনেহলে আপুনিও ফ্ৰজেন শোল্ডাৰৰ সমস্যাত ভুগিব পাৰে আজিৰ ভিডিঅ'টোত মই ফ্ৰজেন শোল্ডাৰৰ বিষয়ে কথা পাতিম ফ্ৰজেন শোল্ডাৰ কি ই কেনেকৈ হয় ইয়াৰ লক্ষণ চিকিৎসা আৰু প্ৰতিকাৰৰ বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ফ্ৰজেন শোল্ডাৰ যাক এডহেচিভ কেপচুলাইটিছ বুলিও কোৱা হয় এটা সাধাৰণ অৱস্থা য'ত শোল্ডাৰ জইণ্ট বা কান্ধৰ সন্ধিটো কঠিন নাইবা ষ্টিফ আৰু বিষাক্তৰ হৈ পৰে এই অৱস্থাটোত শোল্ডাৰ বা কান্ধৰ গতি সীমিত হৈ পৰে আৰু ৰোগীজনৰ দৈনন্দিন কাম-কাজত অসুবিধা হয় সাধাৰণতে ই সময়ৰ সৈতে বেছি সমস্যাৰ সৃষ্টি কৰে আৰু চিকিৎসা নকৰিলে অৱস্থাটো বেয়া হ'ব পাৰে ইয়াৰ পিছত কথা পাতিম ফ্ৰজেন শোল্ডাৰৰ কাৰণসমূহৰ বিষয়ে ফ্ৰজেন শোল্ডাৰ হোৱাৰ সঠিক কাৰণটো স্পষ্টভাৱে জানিব পৰা হোৱা নাই কিন্তু ইয়াৰ কিছুমান সাধাৰণ কাৰণ হ'ল 1 আঘাত বা ইনজুৰি আৰু অস্ত্ৰোপচাৰ বা সাৰ্জাৰী শোল্ডাৰ বা কান্ধত আঘাত পোৱাৰ ফলত ফ্ৰজেন শোল্ডাৰ হ'ব পাৰে অস্ত্ৰোপচাৰৰ পিছত শোল্ডাৰ বা কান্ধ ব্যৱহাৰ নকৰাৰ ফলতো হ'ব পাৰে 2 স্বাস্থ্যজনিত সমস্যা ডায়েবেটিছ থাইৰয়ডৰ সমস্যা পাৰ্কিনছন ৰোগ হৃদযন্ত্ৰৰ অসুখ আদিৰ ফলত ফ্ৰজেন শোল্ডাৰ হ'ব পাৰে 3 বয়স আৰু লিংগ সাধাৰণতে 40ৰ পৰা 60 বছৰ বয়সৰ লোকত এই সমস্যা বেছিকৈ হয় পুৰুষৰ তুলনাত মহিলাসকলৰ এই সমস্যা বেছি হয় এতিয়া কথা পাতিম ফ্ৰজেন শোল্ডাৰৰ লক্ষণসমূহৰ বিষয়ে বিষ বা পেইন শোল্ডাৰ বা কান্ধৰ সন্ধিত স্থায়ী বিষ হোৱা দেখা যায় বিশেষকৈ ৰাতিপুৱা বেছি বিষ অনুভূত হয় 2 গতি সীমিত হোৱা বা লিমিটেড ৰেঞ্জ অফ মোচন হাতখন দাঙি ধৰি ৰখা বা পিছফাললৈ লৈ যোৱা কঠিন হৈ পৰে কান্ধৰ সন্ধিটো ঘূৰোৱাৰ সময়ত বিষ বৃদ্ধি পায় 3 শক্ততা বা ষ্টিফনেছ সময়ৰ সৈতে কান্ধৰ সন্ধিটো শক্ত বা ষ্টিফ হৈ পৰে লগতে সন্ধিটো লচপচীয়া হৈ পৰে 4 আপোনালোকৰ কাৰোবাৰ বাৰু এনেকুৱা লক্ষণ দেখা দিছে নেকি দিছে যদি মোক কমেন্ট কৰি জনাবচোন ইয়াৰ পিছত কথা পাতিম ফ্ৰজেন শোল্ডাৰৰ পৰ্যায়সমূহৰ বিষয়ে ফ্ৰিজিং ষ্টেজ কান্ধত বিষ বাঢ়ি যায় আৰু সন্ধি শক্ত হৈ পৰে এই অৱস্থা 6 সপ্তাহৰ পৰা 9 মাহলৈকে থাকিব পাৰে 2 ফ্ৰজেন ষ্টেজ বিষ অলপ কমি আহে কিন্তু সন্ধিটো কঠিন হৈ পৰে হাতৰ গতি সীমিত হৈ পৰে এই অৱস্থা 4 মাহৰ পৰা 6 মাহলৈকে থাকিব পাৰে 3 থয়িং ষ্টেজ সন্ধিটো লাহে লাহে ঢিলা হৈ পৰে সন্ধিৰ গতি আগৰ দৰে স্বাভাৱিক হৈ আহে এই অৱস্থাৰ 6 মাহৰ পৰা 2 বছৰৰ ভিতৰত উন্নতি ঘটে  এতিয়া কথা পাতিম ফ্ৰজেন শোল্ডাৰৰ চিকিৎসাৰ বিষয়ে ঔষধ বা মেডিকেশ্যন পেইন কিলাৰ্ছ বিষ কমাবলৈ এবিধ ঔষধ ব্যৱহাৰ কৰা হয়
ষ্টেৰইড ইনজেকশ্যন সন্ধিৰ ভিতৰত ষ্টেৰইড ইনজেকশ্যন দিলে ইনফ্লামেশ্যন আৰু বিষ কমে। 2. ফিজিঅথেৰাপি ষ্ট্ৰেচিং এক্সাৰচাইজ কান্ধৰ সন্ধি ঢিলা কৰিবলৈ ষ্ট্ৰেচিং এক্সাৰচাইজ অত্যন্ত প্ৰয়োজনীয়। ফিজিঅথেৰাপি চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই এক্সাৰচাইজ কৰিব লাগে। ষ্ট্ৰেংথেনিং এক্সাৰচাইজ মাংসপেশী বা মাসল সবল কৰিবলৈ আৰু শক্তি বৃদ্ধি কৰিবলৈ এই এক্সাৰচাইজ কৰিব লাগে। 3. হট এণ্ড কোল্ড থেৰাপি হট থেৰাপি গৰম সেক বা হট পেক প্ৰয়োগ কৰিলে মাংসপেশী ঢিলা হয়। কোল্ড থেৰাপি কোল্ড পেক বা আইচ লগালে ইনফ্লামেশ্যন আৰু বিষ কমে। 4. মেনুৱেল থেৰাপি ফিজিঅথেৰাপিষ্টে বিশেষ ধৰণে সন্ধি বা জইণ্টটো মবিলাইজ কৰাৰ প্ৰয়াস কৰে যাতে গতি উন্নত হয়। 5. অস্ত্ৰোপচাৰ বা চাৰ্জাৰী যদি ঔষধ আৰু ফিজিঅথেৰাপিৰে উন্নতি নহয় তেতিয়া আৰ্থ্ৰস্কোপিক চাৰ্জাৰী কৰি সন্ধিটো ঢিলা কৰা হয়। মেনিপুলেশ্যন আণ্ডাৰ এনেস্থেচিয়া বা MUA ৰোগীজনক এনেস্থেচিয়াৰ সহায়ত অজ্ঞান কৰাৰ পিছত চিকিৎসকে কান্ধৰ সন্ধিটো ঢিলা কৰে। এতিয়া কথা পাতিম ফ্ৰজেন শোল্ডাৰৰ প্ৰতিকাৰৰ বিষয়ে। আঘাতৰ পিছত কান্ধৰ সন্ধি সচল ৰাখিবলৈ বিশেষ ধৰণৰ ব্যায়াম কৰিব লাগে। ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব লাগে। ফিজিঅথেৰাপিষ্টৰ পৰামৰ্শ অনুসৰি নিয়মিত ষ্ট্ৰেচিং আৰু ষ্ট্ৰেংথেনিং এক্সাৰচাইজ কৰিব লাগে। অৱশেষত ক'ব লাগিব যে ফ্ৰজেন শোল্ডাৰ যদিও এটা পীড়াদায়ক সমস্যা কিন্তু ঠিক সময়ত চিকিৎসা ল'লে এই সমস্যাটোৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰি। ঔষধ ফিজিঅথেৰাপি আৰু উপযুক্ত যত্নৰে ৰোগীজনে সাধাৰণ জীৱনলৈ উভতি যাব পাৰে। আপোনালোকৰ কোনোবাই যদি ফ্ৰজেন শোল্ডাৰৰ সমস্যাত ভুগি আছে মোক কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত মই ফ্ৰজেন শোল্ডাৰৰ বিষয়ে কথা পাতিলোঁ। ফ্ৰজেন শোল্ডাৰ কি কেনেকৈ হয় ইয়াৰ লক্ষণ চিকিৎসা আৰু প্ৰতিকাৰৰ বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।